হাই বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই আজি দুপৰীয়া সাজত কি বনাই খালে, আহকচোন এই ভিডিঅ'টিৰ জৰিয়তে চাওক। ভিডিঅ'টি যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আজি দুপৰীয়াৰ সাজ এয়া অকণমান ঘিউত হিং দিছোঁ, ৰুকি লোৱা অকণমান আদা, কেইটামান মাটি দালি, বুটৰ দালি, শুকান জলকীয়া এটা, নৰসিংহৰ পাত, কাজু আৰু কিচমিচ, সৰিয়হটো পাহৰিছিলোঁৱে, এতিয়া সৰিয়হ কেইটামানো দিলোঁ। আৰু এইকেইটা ভাত তাত মই দিছোঁ এচামুচ ঘিউ, অকণমান ক'লা নিমখ, দৈ আৰু অকণমান গাখীৰ, ৰুকি লোৱা তিয়ঁহ, গাজৰ, কেঁচা ধনিয়া আৰু এইখিনি যে ঘিউত ভাজি থৈছিলোঁ এইখিনি ইয়াতে মিলাই দিলোঁ, লগত ওপৰৰ পৰা কেইটামান ডালিমৰ গুটি। আজি আচলতে বেলেগ একো ৰান্ধিবলৈ মন নাছিল, গতিকে দুপৰীয়া সাজ সহজ কৰি পেলালোঁ। আপোনালোকে এনেকৈ খাই চাবচোন, লগত পাপৰ আৰু আচাৰো ল'ব।